এইখিনি কি বনাইছোঁ ধৰিব পাৰিছেনে? নিশ্চয় পৰা নাই। এইখিনি হৈছে আদা। কালি আদা অলপ পিহি পেলাই পিহনাখনত পিহি পেলাই মানে মই নিমখ পানীত ডুবাই থৈছিলোঁ। ভাবিছিলোঁ আজি ৰ'দত দি শুকুৱাম, কিন্তু আজি ৰ'দটোৱে নাই। ৰ'দটো নাই, এতিয়া কি কৰিম? বেয়া লাগিছে, আদাখিনিও নষ্ট হৈ যাব। প্ৰায় এপোৱামান আদাই হ'ব এয়া। তাকে অকণমান মাথাটো খটুৱাই পেলাই কৰিলোঁ কাম এটা। অলপ চুজি ল'লোঁ। চুজিখিনি চিমত দি পেলাই গৰম কৰিলোঁ আৰু আদাখিনি নিমখ পানীৰ পৰা উলিয়াই চেপি ল'লোঁ। চেপি পেলাই পানীটো উলিয়াই দিলোঁ। তাৰপিছত এই গৰম হোৱা চুজিখিনিৰ ওপৰত আদাখিনি এনেকৈ মেলি খুব লৰাই আছোঁ আৰু গেছটো চিমত দি থৈছোঁ। এতিয়া যেনেকৈ আদাখিনি অলপমান শুকান হৈছে আৰু অলপ সময় লাগিব, ধুনীয়াকৈ শুকাই যাব। আৰু যেতিয়া সম্পূৰ্ণকৈ শুকাই যাব, এইখিনি মই কি কৰিম, চালনীখনত দি পেলাই চালি পেলাম। তেতিয়া চুজিখিনি পৰি যাব আৰু আদাখিনি থাকি যাব। এইয়া চাওক, প্ৰায় শুকাইছেই আৰু। দেখিছেনে? প্ৰায় শুকাইছে আৰু। আপোনালোকে এনেকুৱা কৰিব পাৰে, যদিহে ৰ'দত শুকুৱাবৰ মন নাথাকে। ইমান ধূলি বালি উৰি থাকে ন, কেতিয়াবা ৰ'দত শুকুৱাবলৈ মন নাযায়। এনেকুৱা নকৰিলেও আপোনালোকে চকল চকলকৈ কাটি এনেদৰে চুজিৰ লগত ভাজি পেলাই আদা শুকুৱাব পাৰে। আৰু শুকুৱা আদা মিক্সিত পিহি থ'লে তেনেদৰে চাহৰ লগতো দিব পাৰি বা অন্য চব্জি বা কিবা কিবি বনালেও এনেকৈ দিব পাৰি। প্ৰায় শুকাইছে আৰু 2-3 মিনিট কৰিম আৰু তাৰপিছত ঠাণ্ডা হ'লে এনেকৈ চালি পেলাম মই।